हेलो बंधुসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ওয়েলকাম জনাইছোঁ মাই ইউটিউব চেনেল। আজি এটা বইল চিকেন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ফাৰ্ষ্টতে মই এতিয়া কেৰাহীত চিকেনটো লৈ অলপ গৰম কৰি লৈছোঁ। তো শুকান কেৰাহীত তেল দিব নালাগে। চিকেন 2.5 কিলোমান চিকেন লৈ এনেকৈ গৰম কৰি লৈছোঁ। গৰম কৰাৰ পিছত চিকেনখিনি যেতিয়া ৰঙা হ'ব, হোৱাৰ পিছত আমি এটা কুকাৰ ল'ম। ফাৰ্ষ্টতে এটা প্ৰেছাৰ কুকাৰ লৈছোঁ। কুকাৰটো লোৱাৰ পিছত এতিয়া কুকাৰত কেৰাহীত গৰম হোৱা মাংসখিনি কুকাৰটো দি দিম। কুকাৰটোত আমি চিকেনৰ লগত বিলাহী, পিঁয়াজ, দালচেনি, আদা নহৰুৰ পেষ্ট দি দিম। লগতে আলুখিনিও দি দিম। আপোনালোকৰ ঘৰত এনেদৰে ট্ৰাই কৰি চাব পাৰে। গতিকে তেল দি বনোৱা চিকেনতকৈ এনেকৈ বইল চিকেন খোৱাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল। গতিকে এনেকৈ ইয়াত মই গোটেইখিনি দি ল'লোঁ। তাৰপিছত মই মছলা দিম। মই নিমখ দিলোঁ। চিকেন মছলা দিলোঁ। অলপ যিহেতু এইটো বইল চিকেন, গতিকে অলপ কালাৰৰ কাৰণে হালধি দি দিছোঁ। ধনিয়া পাউডাৰ দি দিছোঁ। যিহেতু ধনিয়াৰ পাত আনিছোঁ, গতিকে মাংসটো যেতিয়া হ'ব তেতিয়া লাষ্টত মই ধনিয়াৰ পাত দি দিম। এয়া জিৰাৰ পাউডাৰ, জিৰা পাউডাৰ দি দিছোঁ। মছলা দিয়া হৈ গ'ল। এতিয়া তেল এচামুচমান দিম। অলপ তেল দি দিলোঁ। ইয়াতে মই পানী দি দিছোঁ। গতিকে এতিয়া
চিকেনটো বইল দিম। তিনিটামান চিকেন মৰাৰ পিছত আকৌ চাম আমি। এতিয়া চিকেন বইল হৈ গ'ল, তিনিটামান চিটি দিয়াৰ পিছত বন্ধ কৰিলোঁ। এতিয়া কেৰাহীত লৈ কিনে কিছু সময় উতলাম। এয়া বইল চিকেন, ধন্যবাদ দিম। ধনিয়া পাত দি দিলোঁ। আপোনালোকেও এনেদৰে বনাই কিনে খাব পাৰে, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় বইল চিকেন। গতিকে হৈ গ'ল বইল চিকেন 15-20 মিনিটত।